তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি। হেপী বাৰ্থডে। এয়া আমাৰ বাৰ্থডে গাল ৰাতিপুৱা স্কুললৈ ওলাই আছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এতিয়া বিচনাৰ পৰা উঠাই নাই, তাৰপিছত আমাৰ মইনাকানৰ বাৰ্থডে আছে যে বাৰ্থডেটো উইচ কৰিলোঁ আৰু তাৰপিছত ভাবিছোঁ যে ভিডিঅ' এটা বনাম। বাইদেৱে স্কুল যাবলৈ ওলাই আছে, কাৰণতো সিহঁতৰ স্কুল সোনকালৰ পৰা হয় এতিয়া, নহ'লে পিছৰখিনি দেখাই থাকিম আৰু ইয়াৰ তাৰপিছত আহি ভিডিঅ' এটা কৰোঁ। আজি তোমাৰ অনুভৱ কোৱা যে তুমি জীৱনৰ এটা বছৰ মানে আগুৱাই গৈছা আৰু বহুত ভাল লাগিছে। আজি জীৱনৰ আৰু এটা বছৰ আগুৱাই গ'লোঁ। আপোনালোকে চবেই আশীৰ্বাদ কৰিব, মৰম দিব। থেংক ইউ। লগ পাম আকৌ। আজি ভণ্টি বাৰ্থডে বুলি প্ৰিপেৰেশ্যন চলাই থকা হৈছে আৰু সেয়া লুচি বনাই আছোঁ। সেয়া সেইফালে অলপ হ'ল, দালিও বনালোঁ। সেয়া মায়ে ৰুটি বেলি আছে। সেয়া ফাদাৰ দেউতা স্কুলৰ পৰা আহিলে, কিন্তু ভণ্টি এতিয়ালৈকে আহি পোৱাহি নাই। কলেজৰ ছোৱালী দুজনী আহিব আৰু বান্ধৱী কোৱা তাইক লৈ। বাৰ্থডে বুলিলে আমি কেক হ'লে ভাল পাওঁ, কিন্তু আমাৰ তাই এইবিলাক চখ নাই। কেক গোটাবলৈ মানা কৰিছে, কেক হেনো তাইক নালাগে, সেইবিলাক তাই ভাল নাপায়। প্ৰসাদে আগবঢ়াবলৈ কৈছিলে। তাই মাত্ৰ ৰুটি আয়োজন কৰাটো মানে লুচি আয়োজন কৰাটো গম পায় আৰু তাই, গতিকে কেক যে নালাগে সেইকাৰণে আমি এনেদৰে আয়োজন কৰিলোঁ। আৰু তাইৰ লগৰ আহিব আৰু সৰু সৰু টিকলা টিকলি কেইটামান আহিব, স্কুল গৈছে, আহি পোৱাহি নাই। গতিকে মায়ে প্ৰসাদটো আগবঢ়াই দিলে প্ৰথমেই, তাৰপিছত আমি আৰু এয়া প্ৰিপেৰেশ্যন কৰি আছোঁ। আহিলে আৰু মানে দিব পৰাকৈ, আৰু সৰু সৰু ল'ৰা ছোৱালী কোৱা হৈছে ন, সিহঁতক যেতিয়া কৈ দিব লগে লগে গুচি আহে, সেইকাৰণে সোনকালে প্ৰিপেৰেশ্যনটো কৰি থৈ দিছোঁ। আমিও আগতে তেনেকুৱা আছিলোঁ, আমাক মতাৰ লগে লগে আমি যামেই মানে। তো সেয়াই আৰু চাই থাকিব ভিডিঅ'টো তেনেহ'লে। এয়া আমাৰ বাৰ্থডে গাল ফাইনেল ভালেই আৰু পুনৰবাৰ হেপী বাৰ্থডে। তাৰপিছত বাৰ্থডে গালৰ লগৰীয়া আহিছে আৰু আমাৰ অসমীয়া ভকত আহিছে দুজনী আৰু আহিব আৰু দেখাই থাকিব আপোনালোকক। তই কেলৈ হাঁহিছ? মুডটো চাওঁ সিহঁতৰ এতিয়া ফকাচ কৰি দেখাই দিম বেছি কৰিলে। এয়া আমাৰ ভকতসকল দেই। বাৰ্থডে গালে এয়া প্ৰসাদ দি আছে। এইফালে হাঁহি দে আৰু তহঁতি চাই। অঁ বা পচ দিব জানা মানে? অঁ চাওঁ এইফালে মাইনা। এতিয়া গালে সৰু সৰু ভণ্টি কেইজনীকো আমি ধুনীয়াকৈ সজাই দিম বুলিয়ে ভাবি আছিলোঁ, কিন্তু সিহঁতিও মানে কি আৰু অকণমান ধেমালি কৰে ন, উৎপাতো কৰে মাজে মাজে, সেইকাৰণে সিহঁতক তাতেই লাগে। সিহঁতি উৎপাত কৰিলে আৰু ভিতৰতো নবহে, বাহিৰত বহিলে। প্ৰথমতে আমি ভিতৰত বহাইছিলোঁ, তাৰপিছত আকৌ বাহিৰত বহি মানে বাহিৰলৈ গুচি গ'ল, সেইকাৰণে তেওঁলোকক তেনেকৈ দিবলৈ নহ'লে আৰু। গতিকে ইহঁতক আৰু ভণ্টিহঁতৰ লগৰ কেইগৰাকীক আমি এইদৰে দিলোঁ। ছাৰো আহিছিলে, ছাৰকো তেনেদৰে দিয়া হ'ল আৰু এইদৰে সজাই। সিহঁতকো দিবলৈ মন আছিলে, কিন্তু সিহঁতি উৎপাত কৰিলে আৰু সিহঁতি লৰালৰি আৰু মুঠতে খাব লাগে যাব লাগে, গতিকে সেইদৰেই কৰিলোঁ আৰু। লগৰখিনিও গ'ল, এতিয়া বোলো আমিও উঠোঁ আৰু ভিডিঅ' এটা। এতিয়াতো মা দেউতাহে মেইন, হয় নহয়? অঁ তোৰ মা দেউতাই জন্ম দিছিলে, গতিকে আজি মাইনাৰ এটা বছৰ মানে আগুৱালে আৰু। গতিকে আশীৰ্বাদ কৰিব ভগৱানে, যাতে সকলোৱে আশীৰ্বাদ কৰিব, ভগৱানেও আশীৰ্বাদ কৰিব, যাতে সকলো মানে ভালে কুশলে থাকোঁ, সকলোৱে যাতে চাৰিওজন মানুহ যাতে এনেদৰে ভালে কুশলে থাকিব পাৰোঁ। কিবা এটা কোৱা আকৌ, ভিডিঅ' কৰি আছোঁ। ভাল লাগিছে, চবেই আশীৰ্বাদ কৰিব, মৰম দিব। চবৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, চাৰিটা প্ৰাণী যাতে ভালে থাকক। দাদা কোৱা। ভগৱানে সকলোকে কুশলে ৰাখক, চাৰিটা প্ৰাণী যাতে ভাল দিব পাওঁ, খালি সকলো পৰা নিৰ্মূল কৰি থাকিব। খাইছা? তাই প্ৰসাদ খাইছা, হয় নহয়? হয়নে নহয়?
ইয়াৰ বহুত চব ঠিক আছে বৰমাহঁতকো চাহ খাবলৈ মতা হ'ল এয়া আমাৰ টিকলি এয়া বৌ তাৰপিছত আকৌ ভালকৈ ভিডিঅ' এটা উঠাই দিলোঁ আৰু দেউতা এতিয়া উঠি আহিব চাব দেই দেউতাই কৈছে মই ইমান আঁতৰত আছোঁ উঠিছোঁ জানো বুলি কৈ ওচৰত আহিলে তাৰপিছত আৰু ধুনীয়াকৈ ভিডিঅ'টো ল'লোঁ তাৰপিছত আমাৰ টিকলি আৰু ধুনীয়াকৈ প্ৰসাদ খাব পৰা হৈছে তাই প্ৰসাদ খালে এইদৰে আৰু ভিডিঅ'টো কৰিলোঁ ভাল লাগিলে সময়বোৰ ধৰি ৰখাৰ চেষ্টা কৰিলোঁ আৰু আশীৰ্বাদ কৰিব আপোনালোকে যাতে সকলোখিনি মানে ভাৱে হৈ থাকে আৰু জীৱনটো যাতে সুন্দৰ আৰু নকওঁ কেনেকৈ লাগিছে অ' তোৰ অৰিজিনেলটো অকলে ফটো কপি নেদেখালোৱে ইয়াত সেই কবি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আজিলে বাই বাই যদি মোৰ চেনেলটো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বাই বাই মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি